অসমক আৰু কি লাগিব? প্ৰশ্নটোৰ উত্তৰ হয়তো আপোনাৰ বাবেও সহজ নহ'ব, মোৰ বাবেও সহজ নহয়। বৰ্তমান অসম বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন ঠাইলৈ ৰূপান্তৰিত হৈছে। আমি দেখিছোঁ কোনোবাই আমাক লুণ্ঠন কৰিছে, কোনোবা পুঁজিপতিৰ গোষ্ঠীয়ে আমাৰ পৰা সম্পদ লুণ্ঠন কৰি লৈ গৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত দুখ দাৰিদ্ৰ লাঞ্ছনাৰ মেটমৰা এটা বোজা জাপি দিব বিচাৰিছে। গতিকে অসমৰ যিটো পৰিস্থিতি, সেই অসমৰ উন্নয়নৰ বাবে কিছুমান নিস্বাৰ্থভাৱে কিছুমান কামৰ প্ৰয়োজনীয়তা আছে বৰ্তমান সময়ত। অষ্টাদশ লোকসভাৰ নিৰ্বাচন ইতিমধ্যে শেষ হৈছে আৰু তাৰ পাছত আমি অসমে 14জনকৈ সাংসদ নিৰ্বাচিত কৰি দিছোঁ। তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে অসমৰ উন্নয়ন কি ধৰণে সম্ভৱ হৈ উঠে। এই 14জন সাংসদে আমাৰ সমস্যাসমূহ কিমান দক্ষতাৰে সৈতে সদনত উপস্থাপন কৰিব পাৰে, তাৰ ওপৰতে আমাৰ সমস্যাসমূহৰ যি সমাধানৰ পথ এটা নিশ্চিতৰূপে নিৰ্মাণ হ'ব। তাৰোপৰি এই সমস্যাসমূহ যিজন সাংসদে উপস্থাপন কৰিব পাৰে, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁৰ কাৰ্যদক্ষতাটো আমি তাৰ জৰিয়তে আমি প্ৰমাণ পাম। গতিকে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কিছুমান এনেধৰণৰ কথা, অসমৰ এনে 5টা মূল সমস্যাৰ কথা আলোচনা কৰিম, যি সমস্যাকেইটা যদিহে সদনত উপস্থাপন কৰে, আমাৰ সাংসদজনক এজন সফল সাংসদ হিচাপে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম। কাৰণ আমাৰ প্ৰজন্মতে যিবোৰ ৰাজনৈতিক নেতাক দেখি আহিছোঁ, সকলোৱে যেন কোনোবাখিনিত নহয় কোনোবাখিনিত দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হৈ যোৱা পৰিলক্ষিত হয়। তেনে এটা প্ৰেক্ষাপটত এজন নিস্বাৰ্থভাৱে নিজৰ দেশক ভাল পোৱা, নিজৰ মাটিক ভাল পোৱা, নিজৰ শক্তি কৃষ্টি সংস্কৃতিক ভাল পোৱা একোজন নেতাৰ আজিৰ দিনত অসমৰ প্ৰয়োজনীয়তা আছে। তেনে এটা প্ৰেক্ষাপটত আমি বিচাৰোঁ যে সেইসকল নেতা আমাৰ মাজত প্ৰতিষ্ঠা হওক, সেই 14জন সাংসদ আমাৰ মাজত এনেধৰণে প্ৰতিষ্ঠা লাভ কৰক, যাৰ জৰিয়তে আমাৰ সমস্যাসমূহ সমাধান হ'ব পাৰিব। অসমৰ সমস্যা বিভিন্ন সমস্যা আছে, বানপানীৰ সমস্যাই কওক, মূল্যবৃদ্ধিৰ সমস্যাই কওক, ৰাস্তা ঘাটৰ সমস্যাই কওক, আন্তঃগাঁথনিৰ উন্নয়নৰ সমস্যাৰ কথাই কওক, শিক্ষাৰ সমস্যাৰ কথাই কওক, সেই সকলোবোৰ সমস্যাৰ কথা আমি এই ভিডিঅ'ত আলোচনা কৰিম। পোনপ্ৰথমতে আপোনাক নতুন এটা ভিডিঅ' অসমীয়া শিক্ষাদীপ্তৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বলক তেনেহ'লে আমি দেৰি নকৰিম, আৰম্ভ কৰোঁ। আৰু এটা অনুৰোধ ৰাখিছোঁ, যদিহে আপুনি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, এটা কমেণ্ট কৰিব, ভিডিঅ'টো সম্পৰ্কত এটা কমেণ্ট কৰিব, লগতে আপুনি ভিডিঅ'টো কাৰোবাক শ্বেয়াৰ কৰক, যাতে এই সম্পৰ্কে এটা সজাগতা জনসাধাৰণৰ মাজত সৃষ্টি হয়। কাৰণ জনসাধাৰণে নিজৰ পচন্দৰ অনুসৰি একোজন সাংসদ আমি নিৰ্বাচিত কৰি দিছোঁ, তেওঁলোকৰ কৰ্মদক্ষতা কেনে হোৱা উচিত আমি হয়তো জনাটো দৰকাৰ। প্ৰথমতে আলোচনা কৰিব বিচৰা বিষয়টো হৈছে ক্ৰমাগতভাৱে বাঢ়ি অহা নিবনুৱা সমস্যাটো। যি সময়ত মূল্যবৃদ্ধি আমাৰ দেশখনক, ৰাজ্যখনক কোঙা কৰি পেলাইছে, এসাঁজ দাইল ভাত, লাজ নিবাৰণৰ কাৰণে এসাঁজ কাপোৰ, যাৰ নিবাৰণৰ কাৰণে এখন কম্বলৰ সংস্থান কৰাটো কাৰোবাৰ বাবে হয়তো বিলাসী সামগ্ৰীৰ শাৰীত উঠিছে, তেনে এটা সময়ত আমাৰ এইখন অসমত প্ৰায় 20-21 লাখমান নিবনুৱা আছে, যাৰ ভিতৰত অভিযন্তা, কনিষ্ঠ অভিযন্তা, ITIকে ধৰি প্ৰায় 15,000মান কাৰিকৰী নিবনুৱা আছে। তাৰোপৰি মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰা, 7ম 8ম শ্ৰেণীতে স্কুল পঢ়া শুনা এৰি দিয়া, এই শতাংশটো ধৰিলে আৰু অধিক নিবনুৱাৰ শতাংশ সংখ্যা আৰু অধিক বৃদ্ধি পাব। ই এটা সামাজিক অভিশাপ। এই অব্যৱহৃত মানৱ সম্পদ এটা সময়ত সমাজ বিৰোধী ধ্বংসমূলক কাৰ্যৰ লগত জড়িত হৈ পৰে, যাৰ ফলত সমাজৰ যি ধ্বংসমূলক কাৰ্য, সমাজ বিৰোধী যি কাৰ্য, সেই কাৰ্যসমূহ সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে এই নিবনুৱা সমস্যাটোক কেনেধৰণে ম্লান কৰিব পাৰে, কেনেধৰণে এটা সমাধান সূত্ৰ উলিয়াব পাৰে, সেয়া হ'ব চৰকাৰখনৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান, চৰকাৰখনৰ সন্মুখত থকা এটা ডাঙৰ প্ৰশ্ন। উত্তৰটো কিন্তু চৰকাৰখনে আমাক দিব লাগিব, উত্তৰটো 14জন সাংসদে আমাক ৰচনা কৰি পেলাই আমাৰ জনসাধাৰণক দেখুৱাব পাৰিব লাগিব। আৰু সেই কথা মই ভাবোঁ লোকসভাত প্ৰধানমন্ত্ৰীৰ সন্মুখত, গৃহমন্ত্ৰীৰ সন্মুখত অসমৰ সাংসদসকলে উপস্থাপন কৰিবলৈ সক্ষম হ'ব। এই তালিকাখনৰ দ্বিতীয়তে আলোচনা কৰিব বিচৰা বিষয়টো হৈছে বানপানীৰ সমস্যাটো। 1962 চনত প্ৰধানমন্ত্ৰী নেহেৰুৱে ভাৰতৰ যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰী নেহেৰুৱে আছাম বিদায় অসম বুলি ঘৰিয়ালৰ চকুপানী টুকিছিল। আজিও বৰাক, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ প্ৰলয়ংকাৰী তাণ্ডৱ লীলা চাবলৈ নেতা মন্ত্ৰীসকল হেলিকপ্টাৰত আহি বিহংগম দৃষ্টিৰে অৰ্থাৎ বাৰ্ডছ আই ভিউৰে যি ঘৰিয়ালৰ চকুপানী, সেই ঘৰিয়ালৰ চকুপানীটো টুকি থৈ যায়। ক্ষুধাৰ, তৃষ্ণাৰ যি ক্ষোভ, সেই ক্ষোভ অসমীয়া জনতাৰ যি ক্ষোভ, সেই ক্ষোভ উপশম কৰি থৈ যায় বছৰি একোবাৰকৈ।
কৃষকৰ তেজৰ ঘামেৰ তেজেৰে ৰচিত হৈছে আমাৰ ইতিহাস। কিন্তু দুখৰ কথা, পৰিতাপৰ কথা যে বছৰি প্ৰায় 8% মাটি, ক্ষমা কৰিব, 8% মাটি প্ৰায় ব্ৰহ্মপুত্ৰ নিশেষ হৈ গৈছে। গতিকে যাৰ ফলত আমাৰ যি ভূমিহীনৰ পৰিমাণ, সেই ভূমিহীনৰ পৰিমাণটো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা ন প্ৰযুক্তি কৌশলৰ দাবী কৰি বানপানী সমস্যাটো মাথাউৰি নিৰ্মাণৰ যিটো পথ, মাথাউৰি নিৰ্মাণৰ যিটো গতি, সেই গতিটো আমি বৃদ্ধি কৰাৰ বাবে নতুন সাংসদৰ ওচৰত দাবী কৰিলোঁ। আৰু নতুন সাংসদসকলে মই ভাবোঁ তেওঁলোকে লোকসভাৰ সংসদত তেওঁলোকে এই কথাটো উপস্থাপন কৰিব। অৱশ্যে ফণীভূষণ চৌধুৰী তেখেতে ইতিমধ্যে লোকসভাৰ চলি থকা সংসদত, লোকসভাত তেওঁ এই কথাটো আলোচনা কৰিছে। এইকাৰণে কৈছোঁ যে মাথাউৰি নিৰ্মাণৰ নামত, বানপানীৰ খহনীয়া ৰোধৰ নামত কিমান মন্ত্ৰী আমোলাৰ দালালে মাটিৰ সম্পত্তি গোটালে তাৰ কোনো এটা হিচাপ নাই, তাৰ হয়তো অস্তিত্ব নাই কোনো ফাইলত। গতিকে মই ভাবোঁ অসমৰ এটা জ্বলন্ত সমস্যা, বানপানীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ন প্ৰযুক্তি কৌশলৰ দাবী কৰি গ'লেও বিজ্ঞানসন্মতভাৱে চৰকাৰে সমাধানৰ ক্ষেত্ৰত এটা পথ উলিয়াব। সেয়া মোৰ চৰকাৰখনৰ প্ৰতি এটা কাটৰ অনুৰোধ। তালিকাখনত তৃতীয়তে আলোচনা কৰিব বিচৰা বিষয়টো হৈছে অসমৰ পৰ্যটন উদ্যোগটোৰ কথা, পৰ্যটন উদ্যোগটোৰ সম্ভাৱনীয়তা আৰু পৰ্যটন উদ্যোগটোক লৈ আমি এটা বৃহৎ কাম কৰিব পাৰোঁ, অসমখনক বহুদূৰ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কত এটা মই ভিডিঅ' আগতে নিৰ্মাণ কৰিছোঁ, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু ওপৰৰ আই বুটনত আপোনালোকে সেই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে চাবগৈ পাৰিব অসমৰ পৰ্যটন উদ্যোগটোৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰখনৰ বিষয়ে। অসমৰ পৰ্যটন উদ্যোগটো অৱশ্যে বহু পিছুৱাই গ'ল। পিছুৱাই যোৱাৰ কাৰণ অন্য একো নাই। অসমত যি সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, বিচ্ছিন্নতাবাদী চিন্তাৰ চৰ্চাৰ সৃষ্টি হ'ল, বিচ্ছিন্নতাবাদী এক পৰিৱেশৰ সূচনা হ'ল, যাৰ ফলত অসম পৰ্যটনৰ ক্ষেত্ৰত বহুদূৰ পিছুৱাই গ'ল। গতিকে যদিহে পৰ্যটন উদ্যোগটোক লৈ পেলাই কাম কৰিব পৰা যায়, তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ যিটো অৰ্থনৈতিক আৰ্থ-সামাজিক বিকাশ, সেই আৰ্থ-সামাজিক বিকাশ সম্ভৱ হৈ উঠিব। কাৰণ পৰ্যটন উদ্যোগটোৰ লগত কেৱল যিখন ঠাই চাবলৈ যাব সেই উদ্যোগটোৱে জড়িত হৈ থকা নাই। কাজিৰঙাখনলৈ আহিলে কাজিৰঙাৰ গড়কেইটাই পৰ্যটন উদ্যোগটোৰ, কাজিৰঙাৰ গড়কেইটা, কাজিৰঙাৰ টিকট কাউণ্টাৰ ইয়াৰ পৰা লাভ নহয়। ইয়াৰ লগত জড়িত হৈ আছে থলুৱা হোটেল, যিখিনি হোটেলৰ মালিক তেওঁলোক জড়িত হৈ আছে, দোকানসমূহ জড়িত হৈ আছে। কাজিৰঙাত যে এইবোৰ থলুৱা বস্তুৰ বিপণীবোৰ থাকে, সেই বিপণীবোৰ জড়িত হৈ আছে। গতিকে ডাঙৰ পৰিৱেশ, ডাঙৰ এটা চিন্তাৰ চৰ্চা পৰ্যটন উদ্যোগটোৰ লগত জড়িত হৈ আছে। ডাঙৰ এখন আৰ্থ-সামাজিক দিশ পৰ্যটন উদ্যোগটোৰ লগত জড়িত হৈ আছে, যিবোৰ কথা মই ইতিমধ্যে কৈছোঁ সেই ভিডিঅ'টোত। আপোনালোকে গৈ চাবগৈ, তলৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো আছে। গতিকে পৰ্যটন উদ্যোগটোৰ কথা হয়তো অসমৰ সাংসদসকলে সংসদত উপস্থাপন কৰিবলৈ সক্ষম হ'ব। সেইটো আছিলে মোৰ তৃতীয়টো কথা। এই তালিকাখনত আমি চতুৰ্থতে ৰাখিব বিচাৰিছোঁ অস্তিত্ব ৰক্ষাৰ এক দীঘলীয়া সংগ্ৰাম, যাৰ অন্তত এখন চুক্তি হ'ল অসম চুক্তি। 1971 চনক ভিত্তিবৰ্ষ হিচাপে লোৱাৰ পাছতো কিয় আমাৰ এনে দশা হ'ল, তাৰ লগত এটা জড়িত হৈ আছে সমস্যা। সেই অসম চুক্তিৰ সময়ত জন্ম লাভ কৰা ল'ৰাটোৰ বয়স আজি 38-40 বছৰ হ'ল। সেই ল'ৰাটোৰ এতিয়া জানিবলৈ ইচ্ছা নাই যে চুক্তিখনত কি আছে। এটা কৰুণ দৃশ্য, কৰুণ মানসপট যুৱচামৰ মাজত গঢ় লৈ উঠিছে চুক্তিখনক কেন্দ্ৰ কৰি। কিন্তু নাগৰিকপঞ্জীয়ে হওক, ডি ভোটাৰেই হওক, এই বিদেশী সমস্যাটো কেন্দ্ৰীয় চৰকাৰখনৰ লগত আলাপ আলোচনাৰ জৰিয়তে অতি সোনকালে সমাধান কৰিব পৰা যদি যায়, সেয়া হ'ব আচলতে আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ দৰকাৰী কাম। পঞ্চমতে আলোচনা কৰিব বিচৰা বিষয়টো হৈছে শিক্ষাৰ উন্নয়ন, স্বাস্থ্যসেৱাৰ উন্নয়ন। শিক্ষাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আন্তঃগাঁথনিৰ উন্নয়ন এটা অতি গুৰুত্বপূৰ্ণ কাম। আন্তঃগাঁথনিৰ উন্নয়নেই হ'ব লাগিছিলে প্ৰথম আৰু প্ৰধান কাম। আচলতে প্ৰথম আৰু যিটো প্ৰধান গুৰুত্ব দিব লাগিছিলে সেয়া হৈছে আন্তঃগাঁথনিৰ উন্নয়ন। ঠিক একেদৰে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো আন্তঃগাঁথনিৰ উন্নয়নেই প্ৰথম আৰু প্ৰধান আহিলা হ'ব লাগিছিলে। যদি আন্তঃগাঁথনিৰ উন্নয়ন নহয়,
কোনো এটা বস্তুৰ সঠিক বিকাশ হৈছে বুলি আমি ক'ব নোৱাৰোঁ গতিকে আন্তঃগাঁথনিৰ উন্নয়ন শিক্ষা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো আমাৰ যি উন্নয়নৰ দৰকাৰ আছে সেই কথা অসমৰ সাংসদসকলে মই 14জন সাংসদে কৈছোঁ তেওঁলোকে সংসদত গৈ হয়তো কথাখিনি ক'ব এই মূল 5টা সমস্যাই কেৱল সমস্যা নহয় তাৰোপৰি অসমত বহুত সমস্যা আছে তাৰোপৰি অসমত আছে ৰাস্তা ঘাটৰ সমস্যা ৰাস্তা ঘাট নিৰ্মাণ হৈছে কিন্তু ৰাস্তা ঘাটৰ যিটো আন্তঃগাঁথনি ৰাস্তা ঘাটৰ আন্তঃগাঁথনিৰ এটা প্ৰকৃত উন্নয়ন লাগিব যদি ৰাস্তা ঘাটৰ উন্নয়ন নহয় তেনেহ'লে কিন্তু আমাৰ যি অৰ্থনৈতিক বিকাশ সেই অৰ্থনৈতিক বিকাশৰ বাটটো ৰুদ্ধ হ'ব এটা সুস্থ পৰিৱেশতে এটা সুস্থ এখন সুস্থ অৰ্থনীতি গঢ় লৈ উঠিব পাৰে সুস্থ এটা বাতাবৰণৰ জৰিয়তেহে এটা সুস্থ অৰ্থনৈতিক পৰিৱেশ গঢ় লৈ উঠিব পাৰে গতিকে ৰাস্তা ঘাটৰ উন্নয়ন আমাক লাগিব সেয়া হৈছে আমাৰ যি সমস্যা সেই সমস্যাসমূহৰ তাৰোপৰি যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰখনে ল'ব পৰা অসমৰ 14জন সাংসদে ল'ব পৰা এটা গুৰুত্বপূৰ্ণ আৰু বলিষ্ঠ কণ্ঠ হ'ব পৰা কিছুমান সমস্যাৰ উদাহৰণ আমাৰ অসমত আৰু কি সমস্যা আছে অসমত কৃষকৰ সমস্যা আছে অসমৰ কৃষকৰ সমস্যাটো যদি সমাধান কৰিব নোৱাৰোঁ ভূমিহীন কৃষকসকলক যদি ভূমি যোগান ধৰিব নোৱাৰোঁ কিন্তু এটা আমি ডাঙৰ বিপদৰ ফালে গৈ থাকিম যদি উৎপাদন নাবাঢ়িলে খাদ্য মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় আৰু খাদ্য মুদ্ৰাস্ফীতি কাৰণ উৎপাদনৰ লগত এটা প্ৰত্যক্ষভাৱে জড়িত এটা বিষয়বস্তু গতিকে আমাৰ পৰম বন্ধু কৃষকসকলৰ যিটো সামাজিক পথ সামাজিক স্থিতি তেওঁলোকৰ সেই সামাজিক স্থিতিটো উন্নত কৰাৰ বাবে মই ভাবোঁ অসমৰ সাংসদসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব তাৰোপৰি অসমৰ সমস্যা বহুত আছে পেট্ৰল ডিজেলৰ সঘনে হোৱা মূল্য বৃদ্ধিৰ সমস্যাই হওক নগৰৰ মাজমজিয়াৰ যান জঁটৰ সমস্যাই হওক আমাৰ ডাইনী হত্যাৰ সমস্যাই হওক বা বিভিন্ন অন্ধবিশ্বাসে গ্ৰাস কৰি থকা সমাজত অন্ধবিশ্বাসে গ্ৰাস কৰি থকা সমস্যাবোৰেই হওক এনেবোৰ সমস্যাৰ ক্ষেত্ৰত অসমৰ 14জন সাংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো মই ভাবোঁ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব এইসমূহ সমস্যাক যদিহে তেওঁলোকে সমাধান বুলি নহয় এইসমূহ সমস্যাক যদি সংসদত উপস্থাপন কৰিব পাৰে এগৰাকী কৰ্মত এগৰাকী দক্ষ সাংসদ হিচাপে আমি চিনাক্ত কৰিব পাৰিম ক্ৰীড়াৰ ক্ষেত্ৰখনত আমাৰ সম্ভাৱনীয়তা আছে ক্ৰীড়াৰ ক্ষেত্ৰখনক লৈ পেলাই আমি কিছুমান কাম কৰিব পাৰোঁ আমাৰ থলুৱা উদ্যোগৰ ক্ষেত্ৰত থলুৱা বাণিজ্যৰ ক্ষেত্ৰত সৰু উদ্যোগবোৰ অসমত বিশেষকৈ সৰু উদ্যোগবোৰৰ স্থিতিটো অলপ বেছি ডাঙৰ উদ্যোগতকৈ গতিকে থলুৱা উদ্যোগবোৰক কেনেধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন আছে এয়াই আছিল এটা ভিডিঅ' পুনৰ কৈছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব তলত এটা কমেণ্ট কৰিব এই সমস্যাসমূহৰ উপৰি মই কোনোবা সমস্যা ৰৈ গ'লোঁ নেকি সেই কথা আপোনালোকে জনাব তাৰোপৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপমান লগতে চেনেলটো যদিহে ভিডিঅ'টো ভাল পালে এনেধৰণৰ ভিডিঅ'ৰ লগতে তৰ্ক বক্তৃতা কৌশল এই সকলোবোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বিদায় ধন্যবাদ